দেশত ক্ৰমে বৃদ্ধি পাইছে অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ এতিয়ালৈকে অতি উদ্বেগজনক পৰিস্থিতি নহলেও এই সংক্ৰমণে বৃদ্ধি কৰিছে শংকা আৰু কিয়েহে চৰকাৰে দেশবাসীক সতৰ্ক হৈ থাকিবলৈ কৈছে পৰাপক্ষত ত্যাগ কৰিবলৈ কৈছে অনাৱশ্যকীয় ভ্ৰমণ দেশত শতাধিক হল অমিক্ৰন আক্ৰান্ত বিশ্বৰ ৯১খন দেশলৈ বিয়পিল অমিক্ৰন ভেৰিয়েণ্ট শুকুৰবাৰে ২৬ জন আক্ৰান্ত নতুনকৈ চিনাক্ত হোৱাৰ পিছতেই দেশত শতকৰ ঘৰ পাৰ কৰিলে অমিক্ৰন আক্ৰান্তৰ সংখ্যাই শুকুৰবাৰে সৰ্বাধিক ১২ জন অমিক্ৰন আক্ৰান্ত চিনাক্ত হয় দিল্লীত মহাৰাষ্ট্ৰত চিনাক্ত হয় ৮ জন অন্যহাতে গুজৰাট তেলেংগানা আৰু কেৰালাত চিনাক্ত হয় ২ জনকৈ আক্ৰান্ত এই ২৬ জনক লৈ শুকুৰবাৰৰ ভিতৰত দেশত অমিক্ৰন আক্ৰান্তৰ সংখ্যা হ'ল ১১৩ জন অন্যহাতে কোভিড পজিটিভিটিৰ ক্ষেত্ৰত দেশৰ ২৪খন জিলাত ইয়াৰ শতকৰা হাৰ ৫% ওপৰত এই তথ্য কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ এই ২৪খন জিলাৰ সৰ্বাধিক ৯খনে দক্ষিণৰ ৰাজ্য কেৰালাৰ ইয়াৰ পিছত ৮খন জিলাৰে দ্বিতীয় স্থানত আছে উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম আনহাতে অৰুণাচলৰ ২খন ছিকিমৰ ২খন হিমাচল প্ৰদেশ নাগালেণ্ড আৰু পশ্চিম বংগত এখনকৈ জিলাত ৫%ৰ ওপৰত আছে পজিটিভিটিৰ হাৰ এনে কোভিড পৰিস্থিতি তথা অমিক্ৰনৰ সংক্ৰমণৰ বাবে অনাৱশ্যকীয় ধৰণৰ ভ্ৰমণ পৰীক্ষাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাইছে কেন্দ্ৰীয় স্বাস্থ্য বিভাগে উল্লেখযোগ্য যে এতিয়ালৈকে বিশ্বৰ ৯১খন দেশলৈ বিয়পিছে অমিক্ৰন এইসমূহ দেশত সামগ্ৰিক অমিক্ৰন আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২৭,০০০ৰ অধিক ইফালে দেশৰ ৫খন ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনলৈ চাই জাৰি কৰা হৈছে কোভিড নিৰ্দেশনা সতৰ্ক কৰি দিয়া হৈছে সাধাৰণ নাগৰিকসকলক অৱশ্যে আক্ৰান্তৰ সংখ্যাই ১০০ৰ ঘৰ পাৰ কৰিলেও ভাৰতীয়সকলৰ মাজত অমিক্ৰনৰ সংক্ৰমণৰ হাৰ এতিয়ালৈকে অতি নিম্ন বুলিয়ে পৰ্যবেক্ষণবোৰত ধৰা পৰিছে নেশ্যনেল ডেস্ক প্ৰতিদিন টাইম